बङाइगावआव उइ एनिमेल मुंनि सोरखारि नङै फसंथाना 11 दिसेम्बर रबिबार खालि आलाय सिलाय थानांनाय सैमा फिसाफोरनि सायाव मोनसे जर'खा हाबाफारि लायो। जर'खा हाबाफारिनि गेजेरजों सोरखारि नङै फसंथाना बङाइगावनि गंसे हटेलाव लामानिफ्राय बोखांना मोननाय सैमा फिसाफोरखौ रैखाथि होनायजों लोगोसे बिसोरखौ जोथोनै लाखिनायनि सायाव मोनसे सांग्रांथि मेल खुङो। मख'नो गोनांदि बे हाबाफारियाव बङाइगाव जिल्लानि एसपि स्वप्ननील डेकाया बाहागो लानानै ओरैबायदि बुङो। উই এন জি অ' বুলি যিটো উই এনিমেলছ বুলি যিটো এন জি অ' আছে তেওঁলোকে বৰ সুন্দৰ পদক্ষেপ লৈছে। তেওঁলোকক মই আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু হোটেল জাহ্নবীয়ে যিটো আজি ইয়াত প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আমি সাধাৰণতে বাটে পথে দেখাই পাওঁ যে বহুত সৰু কুকুৰ বা ষ্ট্ৰে কুকুৰ ঘূৰি ফুৰে আৰু বহুত এক্সিডেণ্টতো ঢুকায়। গতিকে এনেকুৱা যিটো এন জি অ'ই আজি পদক্ষেপ লৈছে বঙাইগাঁও জিলাত, মই আশা কৰিম যে এই পদক্ষেপত আমাৰ ষ্ট্ৰে ডগ এনিমেলখিনি আমাৰ ছেভ কৰিবলৈ সক্ষম হ'ম আৰু লগতে যিসকলে আজি এডপ্ট কৰিছে তেওঁলোককো মই অনুৰোধ কৰিম যাতে তেওঁলোকে এডপশ্যন কৰাৰ পিছত তেওঁলোকৰ যাতে মানে সম্পূৰ্ণ চোৱা চিতাটো কৰে আৰু ভালকৈ। আৰু এই পদক্ষেপক উই এনিমেলছক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। लोगोसेनो उइ एनिमेल सोरखारि नङै फसंथाननि सोद्रोमायाबो बे हाबाफारिनि सोमोन्दै ओरैबायदि बुङो। একো এষ্টিমেট ৰখা নাই। আমাৰ ইয়াতে মষ্টলি মোৰ দেন 50 পাপিজ আহিব। লাষ্ট টাইম আমি যেতিয়া পাপিজ আনিছিলোঁ তেতিয়া মোৰ দেন 40 এডপ্ট হৈ গৈছিল। চ' আশা কৰোঁ আজিও তেনেকুৱাই এটা মানে টাৰ্গেট লৈছোঁ আমি যে এইকেইটা পাপিজে ভাল এটা ঘৰত পাওক। কাৰণ আপুনি জানে যে ষ্ট্ৰে ডগছ ৰাস্তাত থাকিলে এক্সিডেণ্ট হৈ মৰি যায় বা বেমাৰ হৈ মৰি যায়। চ' আমি এটাই মানে মটিভ লৈ ইয়াতে আহিছোঁ যে গোটেইকেইটা পাপিজ এটা মানে সুখী ঘৰ পাওক আৰু একেবাৰে।